নমস্কাৰ বন্ধুসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি পথাৰলৈ যাওঁ বুলি ভাবিলোঁ মাছ ধৰিবলৈ এই ভাইটিকেইটাৰ লগত। এইকেইজন ভাইটি আহিছে ঘৰৰ ওচৰৰে, তেওঁলোকে বস্তুবিলাক লৈ লৈছোঁ, কোৰ, বস্তু, পানী বটল চব এইবোৰ লৈ লোৱা হৈছে। আৰু বন্ধুসকল, এয়া পথাৰ পালোহি আমি, এয়া গৈ আছোঁ এতিয়া এইটো বাটে বাটে। আহক গৈ থাকোঁ আৰু। এয়া বন্ধুসকল পথাৰ পালোহি আৰু অলপ বাট আছে, পানী বহুত হৈ গ'ল। বন্ধুসকল এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ। আমি এতিয়া এয়া গৈ আছোঁ, কি ধুনীয়া পৰিৱেশ এটি। সঁচাই গাঁৱৰ পৰিৱেশ বহুত ধুনীয়া, থাকিব জানিলে সঁচাই গাঁৱত বহুত ভাল লাগে, নহ'লেতো ক'তো ভাল নালাগে। শিক্ষা লোৱাৰ ওপৰতহে কথা, স্কুল হ'লেতো লাভ নাই। এয়া ভাইটিহঁতৰ লগতে ফূৰ্তি কৰি লাহে লাহে গৈ আছোঁ আৰু। ভিডিঅ'টো কেনেকুৱা ভাল পায় বেয়া পায় কমেণ্টত জনাব। এতিয়া এই ভাইটিজনে এতিয়া আঁঠুৱাটো লগাইছে যাতে মাছটো আমি সিঁচি থাকোঁতে যাবলৈকে নোৱাৰে। এইবিলাক এইখনে সিঁচে, তাকে পুখুৰী সিঁচা আৰম্ভ কৰাৰ আগত বহুত কাম থাকে, তাকে ফূৰ্তি এটা কৰিবলৈকে আহিলোঁ ভাইটিহঁতৰ লগতে। চাওঁ কি হয়, মাছ পাওঁ নে নাপাওঁ ঈশ্বৰৰ ওপৰত কথা আৰু। এয়া ভাইটিয়ে ভেটাটো মাৰি আছে, এয়া চাওক ভাইটিয়ে সিঁচি আছে, আমি এয়া ৰৈ আছোঁ, মই ৰৈ আছোঁ আৰু। তাকে চাওঁ মাছ। দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি কিছু বুলি তাকে আৰম্ভ কৰোঁ কি হয়। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মুখাৰৰ বতৰা দিয়ে। শুনিছো গুণগুণনি, শুনিছো খিলখিলনি, সিপাৰৰ হাঁহি তিৰিলি ৰিলি ভাগি আহে। আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে, উৰি যা মনৰে চৰাই। কি ধুনীয়া এটা পৰিৱেশ, বতাহ জাক মাৰি আছে। এয়া বতাহত মোৰ মাতটো বেয়াও আহিব পাৰে, হেডফোন অনা নাই, মাইক অনা নাই, একো অনা নাই। নতুনকৈ ইউটিউবাৰ হয়, আশীৰ্বাদ কৰিব আগবাঢ়ি যাব পাৰিবলৈ। পালো বিচাৰি নিজক নিজৰ শৰীৰত, এটি বাহিয়ে এটি হাঁহিয়ে কাঢ়ি নিলে দূৰলৈ। সেউজীয়া পথাৰতে কি জানো মায়া আছে। তেনে সৰু পুখুৰী, পথাৰৰ পুখুৰী যেতিয়া সৰু সৰু মাছ থাকে বুলি ভাবিলোঁ। ভাইটিকেইজনীয়ে ক'লে যে তেওঁলোকৰ কোনোবা ঘৰৰ মানুহে আগতো সিঁচি গ'লে বৰ এটা আশা দেখা নাই। বন্ধুসকল বহুত কষ্ট কৰিলোঁ, পুখুৰীটো বোলে সিঁচি থৈ গ'ল কোনোবাই, মাছেই নোলালে। এই কেইটামান মাছ ওলালে, এইকেইটা মাছ ওলালে। বন্ধুসকল এয়া ঘৰলৈ উভতি গৈছোঁ, মাছ নাপালোঁ বৰ এটা। তাকে ভাইটিকেইজন আগে আগে গৈ আছে, মই পিছে পিছে। পথাৰৰ পৰিৱেশটোৱে ভাল লাগে, মাছ পাওঁ বা নাপাওঁ একো নাই, ফূৰ্তি এটা কৰিব লাগে। জীৱন দুদিনীয়া, ফূৰ্তি কৰি যাওক, ভাল ভাল ফূৰ্তি, ভাল ভাল খাদ্য খাই যাওক, সুস্বাস্থ্য কৰি যাওক। এয়া ঘৰৰ ওচৰ পালোহি, এতিয়া এই আলিটোপা নামি গৰু বাট বুলি কয় এইটো, গৰু অনা নিয়া কৰে মানুহবোৰে, চবেই আৰু ধান অনা নিয়া কৰে, কঠীয়া চব। ব'লক ঘৰলৈ গৈ আছোঁ, মাছ নাপালোঁ একো নাই, কি আছে, ফূৰ্তিটোৱে মেইন, ফূৰ্তি কৰি যাম।
আপোনালোকক দেখাই যাম। জীৱনটো ফূৰ্তিৰে থাকক, আনন্দময় ৰাখক। সেই কৰোণা কালত ফূৰ্তি কৰি ৰাখক। বন্ধুসকল, এয়া ভাইটিজনৰ ঘৰ পালোহি। কিছুমানে কয় কিনো কৰিছ কিনো নাই, নিজে কৰি যাওঁ আৰু আগবাঢ়ি যাব পাৰিলে যাম, নোৱাৰিলে তেনেকৈ থাকিম, একো নাই। কিছুমানে লাজ দিয়ে, আমুকটো কৰে আমুকটো, সেইবিলাক লাজত কেয়াৰ নকৰোঁ। সেইবিলাক কেয়াৰ কৰা হ'লে আজি হয়তো মই যিখিনি উপাৰ্জন কৰিছোঁ সেইখিনি নাপালোহি হয়। চ' এই ভাইটিৰ ঘৰতে ব্লগটো সামৰণি মাৰিলোঁ। লাষ্ট দিয়া দি যাব, আগবাঢ়ি যাব। ধন্যবাদ বন্ধুসকল। মাছ ধৰি আহি গা পা ধুই ৰেডি। এইখিনিতে কথা এটা ক'ব বিচাৰোঁ। কিছুমান সৰু সৰু ল'ৰা আমাতকৈ সৰু হয়, তেওঁলোকে কিছুমানে হাঁহিছে মোক এই ইউটিউব ভিডিঅ' কৰা দেখি। তো মই এইবোৰ কেয়াৰ নকৰোঁ, কাৰণ হিন্দীটো গান এটা আছে, কুছ তো লোগ কহেংগে লোগো কাম হে কেহনা। তেনেকৈ ৰাস্তাত কুকুৰে ভুকি থাকে। মানুহে সেইবিলাক যদি আপোনাৰ চিন্তা কৰি থাকে, জীৱনত একো উন্নতি কৰিব নোৱাৰে।